হেল্ল' ফ্ৰেণ্ড, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি দুপৰীয়া ভাত খাবৰ বাবে মই বনাইছোঁ এয়া চাওক চালাড। আৰু এইফালে দেখিছেনে, আমাৰ তেখেতে এতিয়া জুই ধৰিছে, কাৰণ আজি বেঙেনা আৰু আলু পিটিকা বনাই খাম বুলি ভাবিছোঁ। আৰু এইফালে মই বিলাহী, আদা, ৰচুন, গাজৰ আৰু পিঁয়াজ, এইফালে ধনিয়া আছে, পুৰা বেঙেনাটো হৈ গ'ল। এইফালে মই বেঙেনাটো বাকলিটো গুচাই দিছোঁ। আৰু এতিয়া মই বেঙেনাটো ভালদৰে ধুই দিছোঁ। এতিয়া ধুই মেলি মই পিটিকাটো বনাই দিলোঁ। এয়া পিটিকা হৈ গ'ল। চাওক, খাই কিমান টেষ্টি লাগিব। মোৰ ভিডিঅ'টো ইমানেই আছিল, আৰু অন্য এটি ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। আপোনালোকে চাই থাকিব, আপোনালোকে এনেদৰে মৰম দি যাব। আপোনালোকে এনেদৰে বনাই খাই চাবচোন, কিমান টেষ্টি লাগে। মোক কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই। আকৌ পুনৰ অন্য এটি ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ।